মাই ইউটিউব চেনেল মই শ্যামলী মা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ইউটিউব ভিডিঅ'লৈ আজিৰ ৰেচিপিটো হৈছে এটা খুব ইজি আৰু টেষ্টি পোলাও ৰেচিপি মিক্স ভেজিটেবল পোলাও আৰু এই পোলাওটো আপুনি খুদাকৈও খাব পাৰে বা কাৰি লগতো পেয়াৰ আপ কৰিব পাৰে বা ৰাইতা লগতো খাবলৈ খুব টেষ্টি হয় আৰু ইজি হয় ৰেচিপিটো আপুনি ৰাতিপুৱা যদি অফিস যায় তেতিয়া হলে আপুনি ব্ৰেকফাষ্টত খাব পাৰে বা টিফিনত লৈ যাব পাৰে এফালে পাচলিখিনি কাটি ৰেডি কৰি ললো মটৰ ফুলকবি গাজৰ ডাংবডি আলু আপোনালোকে ব্ৰকলি বিট বিন এনে ধৰণৰ পাচলিও দিব পাৰে তাৰ পিছত এইখিনি পিয়াজ আৰু আদা নহৰু পেষ্ট আৰু জলকীয়াও আছে ইয়াৰ তাৰপিছত ইয়াত তেজপাত আৰু চাউল মই ব্যৱহাৰ কৰিছো কঞ্জহা চাউল আপোনালোকে বাসমতি চাউলো ব্যৱহাৰ কৰিব পাৰে বা জহা চাউলো ব্যৱহাৰ কৰিব পাৰে আৰু চাউলখিনি আধা ঘণ্টা তিয়াই ৰাখিছিলো তাৰপিছত এতিয়া টুকি ৰেডি কৰি লৈছো আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰিছো আগাৰো ৰয়েল ইলেক্ট্ৰিক ৰাইচ কুকাৰ আগাৰৰ এই ৰাইচ কুকাৰটোত প্ৰথম ভাল লগা ফিচাৰটো হৈছে মোৰ ইয়াৰে লুকসটো খুব ধুনীয়া এটা এস্থেটিক লুক আৰু ইয়াৰে লগত কি এক্সেসৰিজ আছে মই দেখুৱাই দিছো প্ৰথমটো হৈছে এটো এটা ষ্টিমিং ভেসেল ইয়াত আপুনি মোমো ষ্টিম কৰিব পাৰে বা ভাপত দিয়া পিঠা বনাব পাৰে তাৰ পাছত এটো এটা মেজাৰিং কাপ তাৰ পাছত আছে এখন দুখন স্পুন আছে আৰু এডাল বাৰ ওয়্যাৰডাল এটো হৈছে ইয়াৰে কুকিং পটটো আৰু এটো হৈছে সেৰামিক কোটেড মানে ইয়াতে আপুনি যেতিয়া পোলাও বা বিৰিয়ানি বা ভাত বনাব তেতিয়াতে ষ্টিক হৈ লাগি নধৰে তলৰ সাৰফেসটো নৰমাল কুকাৰ যেনেকৈ লাগি ধৰে তাৰ পাছত এইখিনি হৈ গল সো এটা বহুত বস্তু আপুনি বনাব পাৰিব সুপো বনাব পাৰে ইনফেক্ট তাৰ পাছত ইয়াতে আছে এতিয়া এটো ষ্টিমিং ভেন্ট এই ষ্টিমিং ভেন্টটো থাকিলে ইয়াতে মানে বস্তুবিলাক খুনকালে কুক হোৱাত সহায় কৰে ইয়াতে বহুত কেইটা অপচন আছে হোৱাইট ৰাইস মানে নৰমাল ভাত বনাবলৈ তাৰপিছত এটো সটে কৰিবলৈ মানে ভাজি পোলাও বনালে ধৰক ভাজি বনাব লাগিব হেকাৰণে সটে অপচনটো আছে তাৰপিছত ব্ৰাউন ৰাইস মিক্স গ্ৰেইনছ কিনোৱা ওটমিল সবৰ কাৰণে বেলেগ কে অপচন বিলাক আছে তাৰ পাছত এটো ষ্টিম কৰিবলৈ মোমো সমো বনাবলৈ এটো ষ্টিমত দি ল'ব লাগিব তো এতিয়া প্ৰথমতে যেহেতু আমি ভাজি লম হেকাৰণে প্ৰথমতে সটে অপচনটো দিছো প্ৰথমে দিছো তেল কিটামান জিৰা তেজপাত দি পিয়াজখিনি ভাজি ললো আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া এতিয়া পাচলিখিনি দি প্ৰথমে ভাজি লম মছলা অকল জিৰা গুৰি আৰু ধনিয়া গুৰি দিছো লগতে নিমখ আপোনালোকে যদি বিচাৰে ৰংটোৰ কাৰণে হালধি বা ৰেড চিলি পাউডাৰ দিব পাৰে চাউল কিটা দি আকৌ অকনমান ভাজি লম এতিয়া দিছো কুহুমীয়া পানীৰ জুসটো আপোনালোকে চাব 1 কাপ চাউলত 1.5 কাপৰ পৰা 2 কাপলৈকে পানী দৰকাৰ হয় এতিয়া ঢাকনখন ভালদৰে ফিট কৰি লগাই হোৱাইট ৰাইস অপচনটো দি দিলো আৰু কুক হ'বলৈ দিলো পোলাওখিনি ৰেডি হৈ আছে আজি আমাৰ ব্ৰেকফাষ্ট এয়াই হ'ব তাৰ পাছত আমি এফালে যাব লগা আছে খৰধৰকে বনাইছো আজি ৰাইস কুকাৰটোত বেছি মানে জঞ্জাল নাই মানে খুনকালে হৈও যায় হেকাৰণে ইয়াতে পাতি দিছো আৰু এয়া প্ৰায় 15-20 মিনিটৰ পাছতে পোলাও ৰেডি হৈ গ'ল ব্ৰেকফাষ্ট হৈ গল ৰেডি মই অকনমান ফ্ৰাইড পনীৰ ওপৰত দি লৈছো আৰু লগত লৈছো অকনমান পদিনাৰ চাটনি তো আৰু বেলেগকে একো দৰকাৰ নাই চাটনি বা ৰাইতা হলেও ভাল লাগে এতিয়া ওলাইছো আমি তিনিচুকীয়ালৈ বুলি বজাৰ আছে লগতে বিয়াৰ নিমন্ত্ৰণো অলপ দিব লগা আছে বিয়াৰ বজাৰ কৰি শেষে নহৈছেগে আগষ্টৰ লাষ্টৰ মানৰ পৰা কৰি আছো চাগে বিয়াৰ আগদিনাখনো কিবা নহয় কিবা ওলাব এই হুৰুহুৰা বজাৰ বিলাক যে থাকে আমি কিটা যাম মা মই আৰু পেহিক লৈ যাম ভাইটি মোডাল অকণ সৰু হ'ব নিব এই সিঙ্গল টিকলিটো দেখাব অকমান ইয়াত ধৰিব আপুনিতো এইটো কালাৰ কৈ আছে মেৰুন কালাৰে ইয়াৰ লগত যেতিয়া হোৱাইট শ্বাৰ্ট আহিব না তেতিয়া তুমি সিঙ্গেল গো পিন্ধিব পাৰিবা
জিন্সৰ লগত আৰু মেৰুন নেভি ব্লু এইটো ইউনিফৰ্ম কালাৰ এইটো ভাল লাগিছে বজাৰ কৰি থকা মাজতে একাপ চাহ খাই ললো লগতে আমি ৰোল ললো আৰু ভাইটিয়ে খালে চাওমিন আজি কাৰোবাৰ বেলেগ ফুটি কবা হাঁহি গুচাই নাই হৈ গ'ল আহিলা এইফালে আমাৰ বজাৰ অলপ চলপ হৈ গ'ল কিন্তু মানুহ বহিবলৈ জেগা নোহোৱা হ'ল পিছফালে আমাৰ অৰুণাচল যোৱাৰ নিচিনা অৱস্থা হ'ল যে গুৱাহাটী যোৱাৰ নিচিনা অৱস্থা হৈছে বজাৰৰ পৰা ওলাই আমি আহিলোঁ NC ফাৰ্নিচাৰলৈ ইয়াতে অলপ ফাৰ্নিচাৰখিনিৰ কাম আছিলে আৰু গোটেই কামখিনি সামৰি আমি ঘূৰি আহোঁ মানে গধূলি হৈ গৈছিল আৰু তাৰপাছতে আমি সোমালোঁ এয়া টাইটো মেটত এইখন আমাৰ ঘৰৰে ভিন্ন এজনৰ হয় আৰু ইয়াতে বাইদেউহঁতে টোপোলা ভাত বইল চিকেন বইল মাছ কলডিল বইল তাৰপিছত চিকেন পকোৰা চাটনি গোটেইখিনি এনেকৈ বনাই ৰেডি কৰি থৈছিল বহুত টেষ্টি বনাই চিম্পল খানা উইদাউট অইল আৰু মাছালাছ আৰু যদি তিনিচুকীয়া আহে তেন্তে ইয়াত এবাৰ হ'লেও খাই যাব